Welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিও লৈ আছো আৰু ভিডিওটো দেখি আপোনালোকে গম পাইছে মই কিহৰ ওপৰত ভিডিওটো লৈ আছো। নতুন বছৰ বুলি আপোনালোকৰ সকলোলৈ মোৰ ফালৰ পৰা আপোনালোকৰ দিনবোৰ যাতে ভালে কুশলে যায় তাৰে কামনা থাকিল। আগন্তুক দিনবোৰত যাতে আপোনালোকক নিজৰ কৰ্মমুখী হৈ স্বাৱলম্বীৰ পথত আগবাঢ়ি যাব পাৰে তাৰে মোৰ ফালৰ পৰা আকৌ এবাৰ শুভেচ্ছা থাকিল। আপোনালোকে ভিডিওটো দেখি গম পাইছে এইবিলাক কি হয়। এইবিলাক হৈছে আলু গছ। আমাৰ ঘৰৰ ওচৰৰ বৰ্তাজনে প্ৰায় 3.5 বিঘামান আলু লগাই থৈছে এনেকৈ পথাৰত। আলুবোৰ দেখিছেনে কিমান ধুনীয়াকৈ গছবোৰ জোপোহা হৈ উঠি আহিছে। আৰু ইয়াৰ খুৰা বৰ্তাজন দেখিছেনে, বৰ্তাজনে ইয়া দেখিছানে বৰ্তাজনে আৰু দুজন এমপ্লয়ি লৈ পিনি কেনেকৈ আলু গছবিলাকৰ মাটি চপাই আছে দেখিছানে। আৰু আলু গছবোৰ বহুত ধুনীয়া হৈ আছে, দেখিবলৈ মৰম লগা নিচিনা লাগিছে। কিমান সেউজ পৰিৱেশৰ নিচিনা লাগিছে, বহুত ধুনীয়া হৈ আছে। আৰু এইবাৰ প্ৰথম লগাইছে, কিন্তু প্ৰথম লগাওঁতে কিমান ধুনীয়া আছে, পথাৰত খেতি কৰাৰ নিচিনা লাগিছে। আৰু কিছুমান মানুহে বা মই চবকে নকওঁ, এচাম মানুহে কি কৰে ধান খেতি কৰে আৰু ধান খেতি কৰাৰ পিছত সেই মাটিডোখৰ এনেই পেলাই থৈ দিয়ে। এটাই খেতি কৰে আৰু যে আৰু খেতি কৰিব লাগে সেই কথাটো তেওঁলোকে পাহৰি থাকে। এই পথাৰডোখৰত যেনেকৈ আলু লগাই থৈছে ঠিক তেনেকৈ আপোনালোকেও আপোনালোকৰ পথাৰখনত ধান খেতি কৰাৰ পাছত আকৌ ধান খেতি কৰাৰ পিছত ট্ৰেক্টৰে হাল বাই চহাই মেলি আপোনালোকে পথাৰখনত অকল যে আলু খেতিয়ে কৰিব লাগে সেনেকুৱা নহয়। বহু ধৰণৰ শাকৰ খেতি আছে, লাই শাকৰ খেতি কৰিব পাৰে, মূলা খেতি কৰিব পাৰে। আৰু আপোনালোকে আৰু আছে কি বুলি কয় কবি খেতি কৰিব পাৰে। কবিও ভাগ আছে, আপুনি ওলকবি, বন্ধাকবি, ফুলকবি আদি বহুতো ধৰণৰ শাকৰ খেতি আছে। সেইবিলাক আপোনালোকে জানে, সেইবিলাক খেতি আপোনালোকে আৰম্ভ কৰিব আৰু পথাৰখনত চাওকচোন এবাৰ কৰি চাওক। অকল ধান খেতি কৰিয়ে ধানখিনি চপালে, কিন্তু ধানখিনি চপালেই নহ'ব, সেইখিনি আকৌ খাবৰ কাৰণেতো চব্জি লাগিব নহয়নে। চব্জিখিনি গোটাবলৈ যদি আপুনি ঘৰতেই কৰি পিনি চব গোটাই থয় তেতিয়াহ'লে কিনিবৰ কিহৰ প্ৰয়োজন। মই ভাবোঁ আপোনালোক উদীয়মান যুৱক, কাম কৰিব পাৰে আৰু সাহস আছে হয়নে। আপোনালোক লাচিতৰ দেশৰ মানুহ, কাম কৰিবলৈ কোনো ভয় নকৰে। গতিকে আহক সকলোৱে একতা হৈ আপোনালোকৰ পথাৰখন শুৱনি কৰোঁ আহক। আৰু এটা কথা, আৰু এটা ভাল গুড নিউজ আছে। গুড নিউজটো হ'ল যে আজিকালি চৰকাৰ ঘৰৰ ফালৰ পৰা বহুতো খেতি কৰিবৰ কাৰণে সুবিধা দিয়ে। সুবিধাটো আপোনালোকে আদায় কৰক আৰু সুবিধা লৈ যেনেকৈ আমাৰ বৰ্তাজনে আলু যে খেতি কৰিছে, এই আলু গুটিবিলাক চৰকাৰ ঘৰৰ পৰা ফ্ৰীকৈ আনিছে। ঠিক তেনেকৈ আপোনালোকে যি খেতিয়ে কৰক সেইবিলাক গুটি চৰকাৰ ঘৰৰ পৰা দিব আৰু দিয়াৰ বিনিময়ত আপোনালোকে আনিব লাগিবগৈ। কিন্তু আপোনাক ঘৰত গৈ উপজাচি নিদিয়েহি, কিন্তু আপোনালোকে নিজেই যাব লাগিব, খবৰ ল'ব লাগিব কি গুটি প্ৰয়োজন হৈছে বা কি খেতি কৰিব। তাৰ ওপৰত আপোনালোকে সেই মৰমে আপোনালোকক চৰকাৰৰ ফালৰ পৰা দিব। আৰু গুটিটো দিলেই হয়, কিন্তু গুটিটো আপোনালোকে সিঁচাৰ পিছত আপোনালোকক সাৰ প্ৰয়োজন হ'ব। সেই সাৰবিলাকো আপোনালোকে তাৰ পৰাই আনিব পাৰিব, পইচা নোহোৱাকৈ, অনলি ফ্ৰীকেই দিয়ে আপোনালোকক। সেই সাৰ আনিও আপোনালোকে ধুনীয়াকৈ যদি কৰিম বুলি ভাবিছে সেইবিলাক সুবিধা দি আছে। আৰু আপোনালোকৰ পামবিলাক এতিয়া পানী দিবলৈ হ'লেও আপোনালোকৰতো পাম লাগিব ন, সেই পামবিলাকো চৰকাৰৰ ফালৰ পৰা দি আছে। গতিকে আপোনালোকে চৰকাৰ ঘৰৰ পৰা আপোনালোকে কি নাই দিয়া, চবেই দিছে। যদি আপোনালোকে যাব লাগিব, তাৰ সুবিধা ল'ব লাগিব হয়নে। আলু গছবোৰত মাটি কেনেকৈ চপাইছে আমি সকলোৱে চাওঁ ব'লকচোন। এয়া আলু গছবিলাকত মাটি চপাই আছে খুৰাজনে, আৰু খুৰা দুজনে আছে দেই।
খুৰা দুইজনে মাটি চপাই আছে। ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে ক'ব, আৰু ভৱিষ্যতে আপোনালোকেও যাতে এনেকৈ আপোনালোকৰ ধান খেতি কৰি পিনি পেলাই থোৱা পথাৰখন ডাবুল খেতি কৰি নিজকে স্বাৱলম্বী হ'ব পাৰিব বুলি মোৰ আশা থাকিল। আৰু আপোনালোকে যাতে আপোনালোকৰ পথাৰখন পেলাই নথয় তাৰ মোৰ ফালৰ পৰা অনুৰোধ থাকিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোলৈ কমেণ্ট এটা কৰি দিব, আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আসাম।